গাইজ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়ালোঁ। আজি চাইকেল লৈ আগবাঢ়িম নতুন ভিডিঅ' চাই থাকক স্কিপ নকৰাকৈ। এটা নতুন জেগা দেখুৱাওঁ আপোনালোকক। তো ঘৰৰ পৰা অলপ গৈ আপোনালোকে দেখিব পাইছে এখন বিহগুৰি আৰক্ষী চকী 1966 স্থাপিত কৰা হৈছিলে। আমি তেতিয়া জন্মই হোৱা নাই। বহুত আগৰ থানা হয় এখন। ভালদৰে এতিয়া বহুত ভালদৰে আপোনাৰ পৰিষ্কাৰ পৰিপূৰ্ণতা বজাই ৰখা হৈছে। থানাখন ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰখা হৈছে। থানাখনৰ অকণমান আগত আমাৰ পুথিমাৰী চেণ্টাৰ, আমি চেণ্টাৰ বুলি কওঁ, চেণ্টাৰ লাগি আছে। চেণ্টাৰখন ইমানো ডাঙৰ নহয়, কিন্তু ডাঙৰ বুলিয়ে ক'ব পাৰি। গাঁৱলীয়া অঞ্চলত যেতিয়া এনেকুৱা ডাঙৰ এখন চেণ্টাৰ থাকে তো নিজকে অকণ ভাল লাগে দিয়কচোন। গৌৰৱ কৰিবলগীয়া কথা, ইমান ডাঙৰ এখন চেণ্টাৰ আছে। আৰু চেণ্টাৰখন পাৰ হৈয়ে আগলৈ অলপ আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰলৈ আমি গৈ আছোঁ। নদী পাৰলৈ গৈ আছোঁ, একচুৱেলি ব্ৰহ্মপুত্ৰ পাৰ নহয়। এই ৰাস্তাটো যাওঁতে আপোনাৰ এখন থান পায়। থানখনৰ বহুত মহত্ব আছে। সকলোৱে চাগে চিনি পায়, শ্ৰী শ্ৰী বৰুৱা ডাঙৰীয়া থান বুলি কয়। আমি বৰুৱা ডাঙৰীয়া থান বুলি কয়। এইফালেদি মই ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখাব নোৱাৰিম, তথাপিও মই আপোনালোকক গেটকেইখন দেখাবলৈ চেষ্টা কৰিছোঁ। এইখনেই এখন বৰুৱা ডাঙৰীয়াৰ থান। এইখন বহুত মহত্ব আছে। মাহঁতেও বহুত সৰুৰ পৰাই মই জানো, কিবা এটা হ'লেও তেওঁলৈ চাকি এগছ আগবঢ়াই দিলেই সকলো নিৰাময় হয় বুলি কয়। তো এইখনেই সেইখন বৰুৱা ডাঙৰীয়া থান। এইখন থানখন পাৰ হৈ একচুৱেলি এইখিনি গোটেইখিনি নেপালী মানুহ হয়। নেপালী গাঁওখন পাৰ হৈ ব্ৰহ্মপুত্ৰ পোৱা যায়। এয়া আহি আছোঁ। পানী বেছি হোৱাত চব গৰু ছাগলী জীৱ জন্তু আদি যিমান আছিলে চব মাথাউৰিৰ পৰা লৈ আহি বৰ্তমান মানে ৰাস্তাত বান্ধি থোৱা আছে, কাৰণ খাবলৈ ববলৈ একো নাই। তো চাইকেল বহুত দিনৰ মূৰত চলাইছোঁ, তথাপিও ভাগৰ লাগিছে। আৰু অলপ দূৰ আছে, অলপ দূৰ পাছতে আমি নদীৰ পাৰ পাম। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। তো গাইজ ফাইনেলি আহি পালোহি। এয়া দেখিব পাইছে, ৰাস্তাৰ ওপৰেদি কমকৈ হ'লেও আপোনাৰ পানী বাগৰি আছে। এয়া মই চাইকেলখন লৈ পেলাই এনেকৈ অলপ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আগত চব মানুহ আছে, বহুত মানুহ আছে, মাছ মৰা মানুহ বহুত আছে। ৰাস্তাটো মানে প্ৰতি বছৰে ৰাস্তাটো পূৰা খান্দি দিয়ে পানীয়ে। এইবাৰতো বহুত কম আহিছে, হ'ব পাৰে চাগে, আৰু মইতো সেইটো নাজানো বাৰু। তো এয়া অলপ আগবাঢ়ি গৈছোঁ, আহক। তো গাইজ ফাইনেলি জেগা পাই গ'লোহি। আৰু চাইকেলখন মই ইয়াতে লক কৰি থৈ দিছোঁ, চেনেলযোৰ ৰাখিছোঁ, কাৰণ আগলৈ চাইকেল নাযায়। আৰু পানী বহুত, ধাৰটো বহুত আছে। ইয়াতে নাও ৰখাই থৈ দিয়া আছে, দেখিছে আপোনালোকে। বলক অলপ আগলৈ খোজকাঢ়ি যাবলৈ চেষ্টা কৰিম। পানীৰ শব্দ বহুত, পানীৰ জোৰ বহুত, পূৰা কাৰেণ্ট চলি আছে সেনেকুৱা লাগিছে। তো লাহে লাহে আগবাঢ়িম অলপ, বলক। এইখন যিখন আহি আছে এইফালৰ পৰা নদী আহি আছে। আহি আপোনাৰ ব্ৰহ্মপুত্ৰ লগ হৈছে মাজত। অলপ আগলৈ চেষ্টা কৰিম যাবলৈ। পানী কম যদিও ধাৰ বেছি, পানী পূৰা চলি আছে। গাঁৱৰ ডেকা ল'ৰা, গাঁৱৰ খুৰা বৰ্তা যিমান আছে চব আহি গৈছে। চাগে গাঁৱৰ মানুহ এতিয়া বৰ্তমান নাই, মাছ পৰিছে বুলি কৈছে, তো মাছ মাৰি আছে। পূৰা চাৰিওফালে পানী বগা বগা পানী আহিয়ে আছে। চাইকেলখন অলপ ধুই ল'লোঁ। হাজাৰ হ'লেও লেতেৰা হৈ থাকিলে ইমান ভাল নালাগে, তো ধুই চাফা কৰি ল'লোঁ। পানীত বেছি সময় নাথাকোঁ, সেইবাবে ঘৰলৈ বুলি আকৌ ওলাই দিছোঁ। তো চাই থাকক,
গোটেই ৰাস্তাটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আহক। তো আকৌ ঘূৰি আহি মই নিজৰ গাঁৱৰ ৰাস্তাত সোমালোহি। গাঁৱৰ ঘৰ পামহি এতিয়া। তো ভিডিঅ'টো অলপ দেখাবলৈ মই চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰিব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ আশীৰ্বাদে আমাক আগবঢ়োৱাৰ চেষ্টা। তো থেংক ইউ গাইজ। আকৌ নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই।